নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। যোৱাটো ভিডিও 14 ডিসেম্বৰ 2024 চনত অনুষ্ঠিত হৈ যোৱা এলপি পেপাৰখনৰ অসমীয়া ভাগৰ কেইটিমান প্ৰশ্নৰ বিষয়ে আলোচনা কৰিলো। আজি আমি ইয়াৰ পাছৰ অংশৰ যেটো আমাৰ পদ্যাংশ দিয়া আছে তাৰ কিছু প্ৰশ্ন আলোচনা কৰিম আৰু পেডাগজিৰ প্ৰশ্ন কেইটামান আলোচনা কৰিম। পদ্যাংশটো কি দিয়া আছে? জুৰি দুই কৰ হৰক ধিয়াই সুধিলু কাতৰে জীৱন স্বামী কোন পোহৰত যাওঁ আগবাঢ়ি তিমিৰ পথৰ যাত্ৰী আমি গৰ্জিলে হৰগে গহীন সুৰেৰে নাই নাই কতো আলোক পথ অন্ধ নিয়তিৰ অন্ধ বিশ্বাসত চলে মানৱৰ জীৱন ৰথ ফুৰুতে সিদিনা সন্ধিয়া পৰত গৈ পালোগৈ কুমাৰ গাঁও দুহাতে কুমাৰে হানিলে বোকা কেনেকৈ মাটি খচিছে চাওঁ নি কৰুণ ভাবে খচুতে খচুতে মাটিৰ মুখত উলাল মাত কয় কাতৰেৰে লাহে লাহে হেৰা আৰু কত দিয়া আঘাত গাত। এটো হৈছে আমাৰ পদ্যটো। ইয়াৰ লগত আমাৰ কেইটামান প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহলৈ আগবাঢ়িছো। কুমাৰে বোকা হানি মাটি খচুতে কি হৈছিল? আমাৰ অপচন দিছে পাখান প্ৰতিমা গঢ় লৈ উঠিছিল, মৃন্ময় মূৰ্তি গঢ় লৈ উঠিছিল, মাটিৰ পাত্ৰ ৰূপ পাইছিল, মাটিৰ মুখত মাত ওলাইছিল। আমি পদ্যাংশটো পঢ়োতে পাইছিলো মাটিৰ মুখৰ মাত ওলাইছিল, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো মাটিৰ মুখৰ মাত ওলাইছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে জীৱন স্বামী গৰাকীক কবিয়ে কিদৰে প্ৰশ্ন কৰিছিল? আঠুকাহি উদান্ত কণ্ঠৰে আকাশৰ ফালে দুই হাত জোৰ কৰি দুচকু মুদি অতি কাতৰভাৱে কুমাৰ মাটি দুহাতত তুলি। আমি কি পাইছিলো? আকাশৰ ফালে দুই হাত জোৰ কৰি। অপচন 2 টো শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছো। কুমাৰে কিদৰে মাটি খচিছিল? দুহাতেৰে আলফুলে দুই ভৰিৰে সমস্ত শক্তিৰে দুহাতেৰে নিৰ্দয়ভাৱে অতি কাতৰভাৱে। কেনেকৈ খচিছিল? দুহাতেৰে নিৰ্দয়ভাৱে খচিছিল। অপচন 3 টো শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কোন সময়ত কবি কুমাৰৰ গাঁৱলৈ গৈছিল? ৰাতিপুৱা, দুপৰীয়া, সন্ধ্যা, ৰাতি। কেতিয়া গৈছিলে? সন্ধ্যা সময়ত গৈছিলে। তিমিৰ পথৰ যাত্ৰী আমি বুলি কোৱা অৰ্থ হৈছে অন্ধকাৰ পথেৰে যাত্ৰা কৰা যাত্ৰী, পোহৰৰ দিশলৈ গৈ থকা কুমাৰ গাঁৱলৈ কৰা যাত্ৰা মৰণ পথৰ যাত্ৰী। আমি যদি ভালদৰে পঢ়ো পদ্যাংশটো কোনফালে হ'ব? অন্ধকাৰ পথেৰে যাত্ৰা কৰা যাত্ৰী। অপচন 1 টো শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নটো আছিল কতো পোহৰৰ পথ নাই বুলি কোনে কাক কৈছিল? হৰগৰ গহীন সুৰে কবিক কৈছিল, কবিয়ে তেওঁৰ জীৱন স্বামীক কৈছিল, কুমাৰে কবিক কৈছিল, কুমাৰৰ মাতৃয়ে কবি আৰু কুমাৰক কৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ অপচনটো, হৰগৰ গহীন সুৰে কবিক কৈছিল। ইয়াৰ পাছত আমি আহিছো আছামিজ পেডাগজি ভাগলৈ। মানুহৰ ভাষাৰ কোনটো বৈশিষ্ট্যৰ কাৰণে মানুহে তাৎক্ষণিক স্থান আৰু কালত নথকা বিষয়ৰ বিষয়েও কথা পাতিব পাৰে? আমি যে কোনোবা স্থান আৰু কালত সেইটো জেগাত আমি নাথাকোৱে, তথাপিও সেই বিষয়টো পাতিব পাৰো, হয় নাই? ইয়াৰ অপচন তেতিয়াহ'লে উত্তৰ কি হ'ব? উত্তৰ নহয়, ইয়াৰ অপচন দিছিলে স্থানান্তৰণ, যাদৃচ্ছিকতা, গঠন নিৰ্ভৰশীলতা আৰু পৃথকীকতা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্থানান্তৰণ। আমি স্থানান্তৰণৰ কাৰণে আমি স্থান আৰু কালত নথকা বিষয়েও কথা পাতিব পাৰো। তাৰপিছত আহিছে তলত দিয়া কাৰ্চিনৰ হাইপথেটিছ কেইটাৰ ভিতৰত কোনটো ভাইগটস্কিৰ জেডপিডিৰ সৈতে মিলে? ভাইগটস্কিৰ জেডপিডি জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, য'ত সৰু ল'ৰা এটাই নিজাববীয়া আৰু মোৰ নলেজেবল পাৰ্চনৰ সৈতে শিকে। এইটো কি হ'ব? ইনপুট হাইপথেচিছ, মনিটৰ হাইপথেচিছ, স্বাভাৱিক ক্ৰম হাইপথেচিছ, এফেক্টিভ ফিল্টাৰ হাইপথেচিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইনপুট হাইপথেচিছ। অপচন 1। আমি ইয়াত কি ইনপুট দিছো, কেনেকুৱা ধৰণৰ ইনপুট শিক্ষাৰ্থীগৰাকীয়ে লগাইছে, মানে সৰু কিডছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। তাৰপিছত আহিব ফলপ্ৰসূ শব্দ ভাণ্ডাৰ কি? শুনা ধৰণী চিনি পাব পৰা শব্দবোৰ,
পাঠৰ শাৰীবোৰ অতিক্ৰমিও লক্ষ্য কৰা শব্দবোৰ লিখন আৰু কথনত ব্যৱহাৰ কৰা শব্দবোৰ পঢ়ুৱৈৰ কাৰণে নতুন শব্দবোৰ ফলপ্ৰসূ শব্দ ভাণ্ডাৰ বুলি ক'লে আমি এই লিখন আৰু কথনত ব্যৱহাৰ কৰা শব্দবোৰৰ কথাই কওঁ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন 3 তাৰ পিছত আহিছে তলত দিয়া কোনটো দ্বিতীয় ভাষাৰ শিক্ষণৰ ব্যাকৰণ অনুবাদ পদ্ধতিৰ বৈশিষ্ট্য নহয় প্ৰথম ভাষা আৰু দ্বিতীয় ভাষাৰ মাজৰ ব্যাকৰণৰ নিয়মবোৰ তুলনা কৰা এইটো এটা বৈশিষ্ট্য হয় দ্বিতীয় ভাষাৰ শিক্ষণৰ তাৰ পিছতো হৈছে দ্বিতীয় ভাষাৰ ব্যাকৰণৰ সূত্ৰসমূহ শিকা আৰু অনুশীলন কৰা এটিও দ্বিতীয় ভাষাৰ শিক্ষণৰ ব্যাকৰণ অনুবাদ পদ্ধতিৰ বৈশিষ্ট্য হয় 3 নম্বৰটো আছে দ্বিতীয় ভাষাটোত পুনে পুনে ভাৱ বিনিময় কৰা আৰু তাৰ পাছত দুয়োটা ভাষাৰে ব্যাকৰণৰ তুলনা কৰা এইটো দ্বিতীয় ভাষাৰ শিক্ষণৰ ব্যাকৰণ অনুবাদ পদ্ধতিৰ বৈশিষ্ট্য নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীবোৰক অভিজ্ঞতা ভিত্তিক প্ৰশ্নোত্তৰ লিখিবলৈ দিয়াৰ পিছত সিহঁতে হেতু কেনেকৈ কৰিলে সেই বিষয়ে ক'বলৈ দিয়াৰ লগতে প্ৰশ্নোত্তৰটো লিখি থাকোতে সিহঁতে কি ভাবিছিল হেয়াও সুধিছিল এইটো কিহৰ উদাহৰণ অতি বুধাৰ্জন ৰূপক অভিভাষিকতা অধিসাংকেতিকতা এইটো হ'ব মেটাকগনিশ্যন মেটাফৰ মেটালিংগুইজিম ইংলিছৰ টাৰ্মকেইটা মনত ৰাখিব তেতিয়া মানে ইয়াত দিয়াই থাকে সেইটো বুজিবলৈ সুবিধা হয় আমি যিখিনি পেপাৰ দিওঁ গোটেইখিনি আমি ইংৰাজীতে দিওঁ নহয় জানো বাকিখিনি গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেটাকগনিশ্যন প্ৰশ্নটোতো কিনো লিখিলে সেইখিনি বিষয়ে ক'বলৈ দিয়াৰ লগে লগে কি ভাবিছিল হেয়াও সোধা কাৰণে ইয়াৰ কি হ'ব মেটাকগনিশ্যন ইয়াৰ পাছৰ প্ৰশ্নোত্তৰসমূহৰ বিষয়ে পিছৰ ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ইয়াত মই যিখিনি উত্তৰ কৈছোঁ সম্পূৰ্ণৰূপে চিটেট অনুষ্ঠিত হৈ যোৱাৰ পিছত যিটো আনচাৰ কি ওলায় সেই শুদ্ধ উত্তৰখিনি দিয়া হৈছে